তো গাইজ এতিয়া উঠি গৈ পূৰা ৰেডি মানে মইতো উঠা বহুত টাইমে হ'ল কাৰণ ৰাতিপুৱাই সদায় দৌৰিব গৈ আছোঁ আৱাজো গৈছিলোঁ আজি এটা স্পেচিয়েল ডে মানে মোৰ কাৰণে নহয় এইকাৰণে আজি বাৰ্থডে টু হেপী বাৰ্থডে ৰাতি উইচ কৰিছোঁ এতিয়া কৈ দিছোঁ আৰু মানে আজি দিনটো কেনেকৈ কি কৰোঁ গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আপোনালোকেও চাই থাকিব কেক চেক কাটিব আৰু ভিডিঅ'টো বাৰু আজি আপলোড নহয় ভিডিঅ'টো কাইলৈ নহয় পৰহিলৈ আপলোড হ'ব আৰু এটা খানা ভিডিঅ' আপলোড কৰিব আছে সেইটো কৰাই নাইকিয়া তো চাই থাকক ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব বলক এইফালে হ'ব ডেক'ৰেশ্যন আৰু এটা আহিব মানে এই বাস্তৱ যে সি আহিব গতিকে তাহাঁতে মিলাই কৰি একেবাৰে ডেক'ৰেশ্যন কৰিম আৰু মানে আমাৰ ঘৰত ভ্লগ বনোৱা একো মানে আপোনাৰ হেৰি নাইকিয়া ছাইডৰ পৰা কথা ক'ব ইপিনৰ পৰা কথা ক'ব আৰু এইপিনে আছে প্ৰসাদ মই মানে এনেকৈ দেখাই আছোঁ কাৰণ মোবাইলটো লগোৱা হৈ আছে চাৰ্জত আৰু সেইকাৰণে মই চাৰ্জতে কেবুলডাল লগাই যিমান দূৰলৈকে কেপচাৰ হয় আৰু সিমানখিনিকে দেখাই আছোঁ এইফালে চাওক ইমান কষ্ট কৰাৰ পিছত এখন ডেক'ৰেশ্যনটো হৈ গ'ল ফাইনেলি বাট ইয়াত মানে লাইট যে আছে লাইটৰ চুইচটো দিব আছে আৰু এই যে এইটোতো দেখিছেনে এইটো মই দেশী যোগাৰ লৈ আছোঁ হা ইয়াত বেলুন এটা সোমোৱা হৈ আছে আৰু বেলুনটো সোমোৱাৰ পিছত ইয়াত মানে স্প্ৰে আমাৰ তাত এই বায়ে আনি থোৱা স্প্ৰে আছিলে এই আনি থৈছিলে বাৰু স্প্ৰেখিনি তেতিয়া স্প্ৰেটো ল'লোঁ আৰু মানে বেলুনটো তাত মই পেলাই স্প্ৰেটো মাৰি দিছোঁ আৰু তাৰপিছত এনেকুৱা গৈছে লাইটটো বা জ্বলাই দেখাম বাকীখিনি পিছত জ্বলাই দেখাম হা চাবচোন দেই আপোনালোকে ঘৰটো ট্ৰাই কৰি চাব পাৰে এই দৰ্জাখন খোলা আছে কাৰণে এইটো ভালকৈ মানে ফ'কাছ হোৱা নাই বাট দেখিছেনে একদম পাৰফেক্ট লুক আহে যেনেকুৱা কিনা তেনেকৈ আহে মই আপোনালোকক অলপ পিছতকৈ দেখাম আৰু নেল পলিচ যদি লগাই নেল পলিচ লগালেও হ'ব দেশী যোগাৰ যিকোনো কালাৰ এইফালে এতিয়া ওলাই আছে কেক আনিব যায় আৰু অলপ ফুৰিবও যায় মোৰ এইপিনে ডেক'ৰেশ্যন কৰি অলপ মানে ভাগৰ লাগি গৈছে গাইছ এতিয়া আহি আছোঁ আমি ঘৰলৈ মানে ঘৰত স্কুটিখন আছে চাবিটো লৈ চুৰ কৰোঁগৈ তাক নোকোৱাকৈ মানে চুৰ কৰা নহয় এই স্কুটি ন কিনো কৰিব মানে সেইকাৰণে গাইছ মই ছেকেণ্ড ইয়েৰটো পাছ কৰিছোঁ বাইকখন ল'ম আৰু তাৰপিছতে আকৌ তাৰো ভিডিঅ' দিম আৰু মানে গাইজ কেতিয়াবা ক'ম কথাটো আমি ইয়াত কিয় থাকোঁ আৰু আমাৰ ৰিয়েল ঘৰ তাত মানে ৰিয়েল ঘৰতে কাম আজি নহবা কাইলৈৰ পৰা চলিব তাত কাম মানে তাত মানে ঘৰ কাম চলিব সেইকাৰণে আমি ইয়াত আছোঁ কেতিয়াবা ক'ম দিয়ক এটা ভালকৈ ভিডিঅ' বনাই লং ভিডিঅ' এটা মানে লং ভিডিঅ'ত ক'ম যদি সেইটো ভিডিঅ' লাগে আমি কিয় ইয়াত আছোঁ তেনে কমেণ্টত জনাই দিব যে য়েছ লাগে বুলি তেতিয়া জনাই দিম গাইজ এতিয়া চাওক এইপিনে দেশী যোগাৰ লাইটৰ ওপৰত ৰঙা ৰং মাৰি কৈছিলোঁ দেখাম বুলি এইটো চাওক কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব ইফালে বৌ লগাই দিছে বেলেগ গোটেইখিনি মই কৰিছোঁ আৰু এটা আছিলে কাপোৰ কেইখনমান তই গুচি গ'লগৈ ভাত খাবলৈ এইপিনে লাহে লাহে মানুহ আহিছে আৰু এয়া এজনকৈ আৰু এইপিনে এওঁ কেক কটাৰ যোগাৰ কৰি আছে এইবিলাক এস্থেটিক ভাইবছত কেক কাটিব এইটোৱে প্ৰসাদ খাই আছে এইপিনে পোৱালিহে খেলি আছে আৰু দুজনী মানে দেখাই আছোঁ ৰ'ব এইপিনে চবেই ইয়াত এইপিনেতো ঘৰত গাইছ একদম এইপিনে খাদ্য খাই আছে এইপিনে খাই হৈ গ'ল আৰু এইপিনে চাহৰ জুতি লৈ আছে কিবা এটা কয় হাই কৈ দিয়ক না আপুনি খাই দিয়া না কেমেৰালৈ চাই দিয়া খাই হ'লনে নাই হৈ গ'ল ন এইপিনে আৰু ৰুটি বনোৱা বাইদেউ একো ভালকৈ বনাব নাজানে চব কিবা উল্টা পুল্টা কৰি দিয়ে এইপিনে খাই গ'ল বলক একদম অলপ পিছতকৈ দেখাম কেক কটা সময়ত দেখাম এতিয়া বলক গাইছ চব চলাই কৰি এতিয়া ৰেডি কৰি আছে আৰু ফাইনেলটো ডেক'ৰেশ্যন চাবা এইটো চাওক এইবিলাক চব মম দিছে গ্লাছ এণ্ড চব নিজে এইবিলাক নিজে হেৰি কৰি লৈছে আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ডিয়াৰ পাদম্বৰী হেপী বাৰ্থডে একো নহয় দে কেপচাৰ কৰি গাইছ ইয়াত দেখিছে কেক খানি একদম অৱস্থা বেয়া লাষ্টত আহি পেলাই এতিয়া মুখ ধোৱা অৱস্থা হৈ গৈছে আৰু মই নাখানিলোঁ আৰু বেয়া লাগিলে ন তাইলৈ সেইকাৰণে वाओ क्या लड़की है वेरी हैंडसम गाइस এটা আনবক্সিং गिफ्टर
এইপিনে চকলেট ওলাইছে এইপিনে এইটো কি ওলাব দেখাচোন কফি কাপ গাইছ এইটো কেপচুলটো তই দেখাই দিছো নাবা কেপচুলৰ বাহত দিছে আৰু গাইজ এতিয়া বাৰ্থডে হৈ গ'ল আৰু এইপিনে চাবা এয়া চব মই দুদিনটো থমে কাৰণ ইমান কষ্টকৈ মই গোটেইটো ডেকৰেশ্যন কৰিছোঁ গোটেই দুদিনটো থ'ব লাগিব ন এদিনতে ভাঙি দিওঁ একো ভাল নালাগিব গতিকে আজিলৈ আহোঁ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব বহুত কষ্ট কৰিছোঁ আপোনালোকে এইটো যে এইখিনিতে আছে সেইটো দবাই দিয়ক একদম দবাই যাব আৰু নেক্সট ব্লগত এইটো ভিডিঅ'ত যেনেকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত তেনেকৈ কৰিব অতি সোনকালে আকৌ নেক্সট ব্লগ দিবলৈ মই ট্ৰাই কৰিম আৰু মই যিহেতু এটা নতুন মোবাইল ল'বলৈ গৈ আছোঁ আৰু সেইটো মোবাইল হোৱাৰ পিছত মই আৰু এক্টিভ থাকিম খালি আপোনালোকে ছাবস্ক্ৰাইব কৰি যাওক